নমস্কাৰ মিত্ৰ বৰ্তমান অসমৰ পৰিস্থিতি এনেকুৱা হৈ গৈছে আপুনি ফেসবুক বা ইনষ্টাগ্ৰামটো যদি খুলে তাত অকল আপুনি ডিএসএলআৰ লৈ পেলাই ফটোগ্ৰাফাৰ কেটা দেখা পাব আৰু মডেল কেটা দেখা পাব আৰু লগতে মেকআপ আৰ্টিষ্ট দেখা পাব সকলোৰে প্ৰফাইলত খালি সেইবোৰে লেখা আছে এই নিব্বা বৰে মানে এইবোৰ দিয়ে ফেসবুকটো আৰু ইনষ্টাগ্ৰামটো পুৰা একদম আত্মনিৰ্ভৰশীল কৰি পেলাইছে কাৰণ দেখিব এটা ডিএসএলআৰ লৈছে এখন কেটিএম লৈছে মানে মাকৰ লগত কাজিয়া লাগিছে ঘৰত গৈ পেলাই লৰাজনে কাজিয়া লাগি পেলাই মাকক কৈছে যে বন্ধন বেংকৰ লোন ল মাকে বন্ধন বেংকৰ লোন লৈছে লৈ পেলাই এটা ডিএসএলআৰ কিনি দিছে লগতে এখন কেটিএমও কিনি দিছে বাস হৈ গল আৰু নিজকে মানে ফাৰান কুৰেশী বুলি ভাবিছে এই কি আছিল এখন 3DH ফিল্মৰ ফাৰান কুৰেশী বুলি ভাবিছে আৰু ফটোগ্ৰাফাৰ হৈ গল ইঞ্জিনিয়াৰিং পঢ়িব গৈও ফটোগ্ৰাফাৰ হৈ গল আৰে ভাই ফটোগ্ৰাফাৰৰ এটা কোৰ্স থাকে তো কোৰ্স কৰি পেলাইহে ফটোগ্ৰাফাৰ হ'ব পাৰি ডিএসএলআৰ এটা কিনিলে বন্ধন বেংকৰ পৰা লোন লৈ ফটোগ্ৰাফাৰ হ'ব নোৱাৰি আৰু ছোৱালীবোৰে বয়ফ্ৰেণ্ডৰ লগত কাজিয়া লাগিব বয়ফ্ৰেণ্ডেও সেই ফ্লিপকাৰ্টৰ পৰা কম পইচাতে এটা মেকআপ বক্স কিনি দিব দি পেলাই আর প্ৰফাইলত লিখি দিলে মেকআপ আৰ্টিষ্ট ব্ৰাইডাল মেকআপ আৰ্টিষ্ট মানে হিটোৰ কাৰণে এটা কোৰ্স থাকে তো যিসকলে কোৰ্স কৰিছে মই হেসকলক কোৱা নাই মানে বৰ্তমান খুলিলে মানে 60% মান লৰা মানে কেমেৰামেন আৰু 60% মানে ছোৱালী মানে মেকআপ আৰ্টিষ্টে মানে মোদীজি এদিন 8টা বজাত আহি পেলাই মন কি বাতত কি কৈ দিলে যে বলে MBA কৰা ডাঙৰ ডাঙৰ ডিগ্ৰী থকা লৰা ছোৱালীবোৰেও বলে পকৰাৰ দোকান দি পেলাও আত্মনিৰ্ভৰশীল হ'ব পাৰে আমাৰ অসমৰ লৰা ছোৱালীবোৰে কেলা সিৰিয়াসলি লৈ ললে কথাটো সিৰিয়াসলি লৈ পেলাই মানে কি নিজে আত্মনিৰ্ভৰশীল হৈ গল আৰে ভাইটি ভন্টিসকল এটা কথাই কও যদি এনেকুৱা পৰিস্থিতি হৈ থাকে নহয় এদিন এনেকুৱা সময় আহিব এই নতুন নতুন আইফোন কিনিলে যে আইনাৰ সন্মুখত যে ফটো উঠি পেলাই আইফোনৰ এই আধা খোৱা আপেলটো দেখায় মোৰো এটা আইফোন আছে ময়ো উঠিম বুলি ভাবিছিলো উঠা নহল যে নহক উঠিম ভৱিষ্যতে উঠিম তো হেনেকৈ মানে ডিএসএলআৰটো লৈ পেলাই কেমেৰাৰ আগত উঠিব লাগিব কাৰণ এনেকুৱা পৰিস্থিতি হৈ থাকিলে সকলোৰ হাতে হাতে মানে বন্ধন বেংকৰ লোন ল'ব সকলোৱে আৰু সকলোৰ হাতে হাতে কি হৈ যাব ডিএসএলআৰ হৈ যাব আৰু সকলো এটা এটা ফটোগ্ৰাফাৰ হৈ যাব আৰু ছোৱালীবোৰক বিশেষ কৰি কৈছো তোমালোকে যদি ইমানকৈ যদি মানে হেই কৰি থাকা মানে মেকআপ আৰ্টিষ্ট হৈ থাকা ব্ৰাইডাল মেকআপ আৰ্টিষ্ট যাৰ প্ৰফাইল খোলা যায় ফেসবুকত ইনষ্টাগ্ৰামত অকল হেয়ে দেখা যায় এনেকুৱা দিন আহিব নিজে কইনাও হ'ব লাগিব নিজে মেকআপও কৰিব লাগিব মানে কি হ'ব সেলফ মেকআপ আৰ্টিষ্ট মানে সেলফ ব্ৰাইডাল মেকআপ আৰ্টিষ্ট হেতু হৈ যাব গতিকে সেই ভাইটিবোৰক কৈছো যদি নিজৰ বিয়াত নিজে কেমেৰামেন হ'ব ইচ্ছা নাই মডেলটো থাকিবাই মানে বিয়াৰ দিনাখনটো মডেলে এনেকুৱা পোজ দি থাকিবই লাগিব কেমেৰামেনটো যদি নিজে হ'ব ইচ্ছা নাই তেতিয়া হলে বাদ দিয়া লাগিলে কোৰ্স কৰা কেমেৰামেনৰে কোৰ্স কৰা মাই ইমান লোন লৈ পেলাই যদি ইমান দামী ডিএসএলআৰ কিনিয়ে দিছে তেতিয়া হলে কোৰ্সটোও কৰি লোৱা 10-20 হাজাৰ টকা খৰচ কৰি যিসকলে কোৰ্স কৰি আহিছে কমসে কম সিসকলৰ পেটতটো লাখ নামাৰিবা কাৰণ মানে প্ৰফাইলত লিখি দিলেই তুমি মানে হেই হৈ নযোৱা তো কেমেৰামেন হৈ নযোৱা আৰু এই চাব এই সব বন্ধন বেংকৰ লোন লৈ পেলাই ডিএসএলআৰ কিনছে যে এইবিলাকৰ কাৰণে আজিকালিৰ বিয়াত কি হৈছে বামুনে যদি এটা মন্ত্ৰ মাৰে সেইটো মন্ত্ৰ আৰু ৰিপিট মাৰব ক'ব কেমেৰামেনে এবাৰ যদি মংগলসূত্ৰডাল পিন্ধাব লাগে এবাৰ হিৰত হিন্দুত দিব লাগে কইনাজনী তেতিয়া হলে 3বাৰ মান দিব মানে ফটোটো ভালকৈ উঠাব পৰা নাই আৰে ভাই ফটো নেচাৰেলি উঠাব লাগে তাত এক্টিং কৰিব দিব নালাগে তো কাৰণ হিহঁতো তোমাৰ লগত দৰে মডেল নহয় গতিকে হিহঁতক এক্টিং কৰিব দিব নালাগে যি কৰি আছে হিতে নেচাৰেলি ফটো উঠাব লাগে যেনেকুৱা ফাৰান কুৰেশী উঠাইছিল আমাৰ 3DHত তেনেকৈ ছোৱালীবোৰকো কৈছো এনেকুৱা পৰিস্থিতি হৈ থাকিলে মানে কি হ'ব নিজে কইনা নিজে মেকআপ কৰিব লাগিব এনেকৈ নিজে মেকআপ কৰি আছা আৰু কি সেলফিট মানে কি হেশটেগ সেলফ ব্ৰাইডাল মেকআপ আৰ্টিষ্ট বুলি লিখিব লাগিব বুজিছা সেইকাৰণে কৈছো কোৰ্স কৰি পেলাই লিখিব লাগে এনেই লিখিব নালাগে এতিয়া এক্টৰ হ'বতো মোৰো মন সেই বলতে মই যদি টিকটকত ভিডিঅ' বনাই পেলাই নিজকে এক্টৰ বুলি ভাবো মইতো এক্টৰ হৈ নাযাও বা প্ৰফাইলত লিখিতো লাভ নাই যে মই এজন এক্টৰ গতিকে মই কোৰ্স কৰিব লাগিব কবাত এক্টিংৰ কোৰ্স কৰিব লাগিব তেতিয়াহে মই এক্টৰ বুলি লিখিব পাৰিম গতিকে এইখিনি কথাই ভালকৈ ভাবি চাবা কিন্তু ইয়াৰ পৰা আমাৰ এটা ভাল হৈছে মোদীজিয়ে কোৱা আত্মনিৰ্ভৰশীল ভাৰত হৈছে যে নহওক কেমেৰাটো কিনি পেলাই বা মেকআপ বক্সটো কিনি পেলাই প্ৰফাইলতে হওক ফেসবুকত বা ইনষ্টাগ্ৰামত কমসে কম আত্মনিৰ্ভৰশীল হৈছে এ আত্মনিৰ্ভৰশীল ভাৰত এ আত্মনিৰ্ভৰশীল অসম ধন্যবাদ জয় অসম জয় হিন্দ জয় আত্মনিৰ্ভৰশীল ভাৰত জয় আত্মনিৰ্ভৰশীল অসম শেষত এটা কথাই কও যিসকলে কোৰ্স কৰি পেলাই বা শিকি পেলাই লিখিছে প্ৰফাইলত মেকআপ আৰ্টিষ্ট বা কেমেৰামেন বুলি মই হেসকলক কোৱা নাই গতিকে ভিডিঅ'টো এবাৰ ভালকৈ চাই পেলাইহে মোক গালি চালি পাৰিব ধন্যবাদ গুড বাই